হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি যাব ওলাইছোঁ আমাৰ ওচৰতে থকা কামাৰগাঁও বজাৰলৈ। আমাৰ ইয়াত এখন সাপ্তাহিক বজাৰ বহে মঙলবাৰ আৰু শুকুৰবাৰ, আৰু সৰভগতো এখন বজাৰ বহে। সেইটো বজাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। এতিয়া আজি হৈছে শুকুৰবাৰ, গতিকে মই এতিয়া কামাৰগাঁও বজাৰলৈ যাব ওলাইছোঁ। জানেইতো আৰু বজাৰত গ'লেই মোনাখন অসমত বিশেষকৈ প্ৰচলিত। চাই লওঁ কি পোৱা যায়, গতিকে বজাৰলৈ যাব ওলাইছোঁ। পানী পৰবাত হৈছে দেখোন, কেনেকৈ যামে? স্কুটিখনো ওলাব লাগিছিল। চাই লওঁ ন, আজিকালি বাৰিষা বতৰটো, গতিকে কোন সময়ত বৰষুণ দিয়ে তাৰ কোনো ঠিক নাই। গতিকে মই এতিয়া স্কুটি ওলাব লাগিব, ওলাই কেনে এতিয়া বজাৰত যাব লাগিব। এইটো হৈছে আমাৰ গাঁৱৰ দৌৰামাৰী গাঁৱৰ নামঘৰ। গতিকে আচলতে কি বৰ ধুনীয়া লাগে ৰাতিপুৱাৰ পৰিৱেশটো। ইমান ধুনীয়া লাগে। এতিয়া বাৰিষা বতৰ চলি আছে। কেইদিনমান আগতে বৰষুণ হোৱাৰ পিছত গোটেই এনেকৈ পথাৰবিলাক ডুবি গৈছে। কিবা এটা ভাল লাগি যায় ৰাতিপুৱা বজাৰত এনেকৈ যাব পালে। আৰু এই বজাৰসমূহ ইমান প্ৰিয় বজাৰ। ৰাতিপুৱাৰ ভাগত গোটেই বস্তুখিনি ধুনীয়াকৈ পোৱা যায় ইয়াত। গাখীৰ, মাছ, যি লাগে আৰু শাক চব্জি, ফ্ৰেছ বস্তুবিলাক পোৱা যায়। ইমান সুন্দৰ গাঁৱৰ পৰিৱেশ, সেউজীয়া হৈ আছে একদম। বৰষুণ হোৱাৰ পিছত গোটেই পৰিৱেশটো একদম সুন্দৰ, মানে চাফ চিকুণ। এইটো আমাৰ আউটপাৰাৰ গোঁসাই ঘৰ। কিবা এটা ভাল লাগি যায় ৰাতিপুৱা, আৰু মোৰ এনেই ৰাতিপুৱা সোনকালে উঠা অভ্যাস। গোটেই বজাৰখন মোৰ খুব প্ৰিয়। কি ধুনীয়া আছে গাঁৱৰ পদূলিমুখ। হাঁহবিলাক দেখিলে বিৰাট ভাল লাগি যায়। খুব ভাল লাগিছে। এইটো হৈছে শুকানজানি চক। বিহুৰ সময়ত, ৰঙালী বিহুৰ সময়ত বিৰাট ভাল লাগে এই চকটো। কোনোবাই ফ্ৰেমৰ দোকান দিছে। চৌকাঠবিলাক আজিকালি চিমেণ্টৰে পোৱা যায় বিশেষকৈ। এই ৰাস্তাটো ইমান ভাল লাগে, এইটো চিধা ৰাস্তাটো, গতিকে বাইক চলাই বৰ ভাল লাগে ইয়াত। একদম শান্ত পৰিৱেশ, সেউজীয়া পৰিৱেশ। ৰাতিপুৱাৰ বজাৰটো, গতিকে মানুহবিলাক কিছুমানে দেৰিকৈ উঠেতো, বেছি মানুহ পোৱা নাযায় এই সময়ত। যাৰ বজাৰত যোৱাৰ মানে এটা চখ আছে, সিহঁতে ৰাতিপুৱা সোনকালে উঠে, আৰু বাকী মানুহবিলাক এনেকৈ নিজৰ মতে উঠে। এইখন হৈছে ৰেমি ফাৰ্ম, আমাৰ গাঁৱৰ ৰেমি ফাৰ্ম। খুব ভাল লাগে ৰাস্তাটোত গাড়ী চলাই। এইটো এটা শিৱ মন্দিৰ, দেখিয়ে ভাল লাগি যায়। জয় শিৱ বাবা। কি সুন্দৰ পৰিৱেশ। এই ৰাস্তাটো বিৰাট ভাল লাগে। নিবেন কা দে আজিকালি অটোবিলাক খুব দেখা পোৱা যায়, ইলেক্ট্ৰিকতে চলে যেন পাইছোঁ। এইখনে হৈছে এই সাপ্তাহিক বজাৰখন, আমাৰ কামাৰগাঁও বজাৰ। ইমান ধুনীয়া লাগিছে, আৰু ওচৰতে ফিল্ডখন আছে। মই বজাৰ বহুত দেখিলোঁ অসমত, কিন্তু এই বজাৰখনৰ নিচিনা আৰু মই বজাৰ দেখা নাই। তো ইয়াত এটা ৰাতিপুৱা শান্ত পৰিৱেশ, সকলো বস্তুবোৰ ফ্ৰেছ পোৱা যায়, আৰু মুকলি, ঠাইখিনি খুব মুকলি। এইটো হৈছে কামাৰগাঁও চক, আৰু মুকলিৰ কাৰণে এনেকৈ চিধাই গৈ থাকিব পাৰে আপুনি। আগত নদী পোৱা যাব। এইখন হৈছে আমাৰ কামাৰগাঁও বজাৰ। কিছুমানে ঘাঁহ নিয়াৰ কাৰণে ৰাতিপুৱা সোনকালে আহে। আজি বহুত দিনৰ মূৰত ইয়াত মই গৰুৰ গাড়ী দেখিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। এইখনে আছিল কামাৰগাঁও বজাৰ। গতিকে খুব সুন্দৰ পৰিৱেশ।